যাত্ৰিকাৰ পৃথিৱীখনলৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি পিছে আপোনালোকৰ সন্মুখলৈ এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ। প্ৰথম দেখাৰ দেখি হয়তো বুজি পাইছেই কিহৰনো ভিডিঅ'। আচলতে ভিডিঅ'টো যদিও পুৰণি, কিন্তু যিহেতু বিহু পাইছেহি সেইবাবে ভাবিলোঁ এই ভিডিঅ'টো আপলোড কৰা নাই, গতিকে আপলোড কৰি দিওঁ। আচলতে ভিডিঅ'টো আছিলে আমাৰ মহাবিদ্যালয়ৰ কোনো এটা বিশেষ অনুষ্ঠানত নৃত্য পৰিৱেশন কৰিবৰ বাবে কৰা আখৰা। আৰু এই আখৰাটোত আগভাগ লৈছে সুবেৰা চুলতানা, যি আমাৰ সহ শিক্ষকৰ শিক্ষাৰ্থী, খুব প্ৰতিভাশালী এগৰাকী যুৱতী। সকলো নৃত্যতেই তেওঁ পাৰ্গত। আৰু যিহেতু বাকীসকল নাচনি আমি বহুত দিন নচা নাই, গতিকে সুস্মিতা আৰু সুবেৰাই আমাক ইজনীক ভালদৰে নাচিবলৈ শিকাই আছে। কোনটো চাপৰত কি নাচ দিব লাগিব এই সকলোবোৰ শিকাই আছে। কলেজীয়া জীৱনৰ এইখিনি সময় এটা সময়ত গৈ মধুৰ স্মৃতি হ'বগৈ। খুব মনত পৰিব সকলোলৈকে আৰু এই সময়খিনিলৈ। মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা প্ৰতিটো অনুষ্ঠানে আচলতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত যি সহযোগিতা গুণ তাৰো বিকাশ কৰে। আৰু দলীয়ভাৱে কোনো এটা কাম কৰাৰ গুৰুত্ব, তাত প্ৰয়োজন হোৱা একতা, সেই সকলোবোৰ আমি মহাবিদ্যালয়তে শিকিব পাৰোঁ। আচলতে যদিও আমি ছোৱালীবিলাকে প্ৰেক্টিছ কৰিছোঁ, কিন্তু তাৰ সমানে সমানে আমাৰ ল'ৰাকেইটাও আমাক সহযোগ কৰি আছে। এই সময়বোৰ ইউটিউবতে সাঁচি ৰাখিলোঁ, মন গ'লে আগলৈ খুলি চাম। প্ৰথমে যিদৰে আৰম্ভ কৰিছিলোঁ, তাৰ পাছৰ পৰ্যায়লৈকে শেষৰলৈকে চাবচোন কিমানখিনি উন্নত কৰিব পাৰিলোঁ। আচলতে ভিডিঅ' অকল আখৰাৰ সময়খিনিহে ৰাখি থোৱা হয়, কিন্তু অনুষ্ঠানৰ দিনা যেতিয়া আমি পৰিৱেশন কৰিছিলোঁ সেইসমূহ ভিডিঅ' আচলতে মোৰ হাতত নাই। গতিকে কেৱল আখৰাৰ ভিডিঅ'খিনি ইয়াতে আপলোড কৰি সন্তুষ্টি লৈছোঁ।
আশা কৰিছোঁ আপোনালোক সকলোৱে এই ভিডিঅ'টো চাই ভাল পালে। আপোনালোকৰ লগতে আচলতে ময়ো আকৌ এবাৰ ভিডিঅ'টো চাই এৰি অহা দিনকেইটা ৰোমন্থন কৰি ল'লোঁ। আজিলৈ ইমানেই দেই, ধন্যবাদ। ভালে থাকক সকলো।